বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ টেকনিকেল বয় আসাম চেনেলটোলৈ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে আপোনালোকৰ ইউটিউবৰ যিটো হোম পেজ কালাৰ কেনেকৈ চেঞ্জ কৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যাব লাগিব ইউটিউবলৈ। ইউটিউবটো অপেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকে যাব লাগিব মাই চেনেল। মাই চেনেলত অহাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব ছেটিংছ বুলি। ছেটিংছৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব জেনেৰেল বুলি এটা অপশ্যন আছে। জেনেৰেল অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ড্ৰাগ থিম বুলি এটা অপশ্যন এটা আছে। এই অপশ্যনটোত আপোনালোকে লাহেকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ ব্ৰেকগ্ৰাউণ্ড ইউটিউবৰ অট'মেটিক আপোনালোকৰ ইউটিউব হোম পেজৰ ৰং বদলি হৈ যাব। মই দেখাই দিছোঁ। দেখিবলৈ পাইছে বগা ৰং ক'লা হৈ গৈছে। দেখিবলৈ পাইছে বগা ৰং ক'লা হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। সেইটো বজাবলৈ একদম পাহৰি নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমান। দ্বিতীয় ভিডিঅ'ত মই লৈ আহিম আপোনালোকৰ ইউটিউব হোম পেজত আপোনালোকৰ ফটো কেনেকৈ ৰাখিব। তেতিয়াহ'লে আজিলৈ সেইটো ভিডিঅ'টো অপেক্ষা কৰক। মই দুদিনৰ পিছতে লৈ আহিম।